বন্ধ হৈ গ'ল মানুহজনে বোলে মনে মনে কাপোৰ আনিছিলে মইতো গম নাপাওঁ ন কালি পৰহিৰ পৰা কৈ আছোঁ 8 তাৰিখে মোৰ জন্মদিন তথাপি মানুহজনৰ কিন্তু মনত নাথাকে কেনেবাকৈ চাগে যোৱাকালিয়ে মনত আছিলে চাগে সেইটো কাৰণে যোৱাকালি বোলে মনে মনে আনি থৈছিলে বজাৰৰ পৰা মইতো কাপোৰ গম নাপাওঁ তো সেইটো কাৰণে এতিয়া অকল ৰাতিপুৱাৰ পৰা মোক দিয়া নাই কিন্তু কাপোৰ এতিয়া দোকান যাবৰ আগমুহূৰ্তত মানে ধুনীয়াকৈ কাপোৰযোৰ ওলাই দিছে টেন বুলি ওলাই দিছে আৰু মই একদম পিন্ধি লৈছোঁ আৰু কাপোৰযোৰ কিন্তু মানুহজনৰ পচন্দৰ কাপোৰ হয় মোক খুবেই ভাল লাগিছে খুবেই ভাল লগা দেখি মই ফূৰ্তিতে অকণ নাচি দিওঁ আৰু এনেকৈ টিং ফূৰ্তি লাগিছে না মনত আজি জন্মদিনৰ দিনটোত আৰু কি ফূৰ্তি নালাগে থাকিব কিন্তু এটা কথা দুখ লাগিছে মোক কি জানে আজি ভাবিছিলোঁ মন্দিৰত যাম বুলি শিৱ মন্দিৰত যাম তাকো শিঙুৰি যাম বুলি ভাবিছিলোঁ কিন্তু কি কৰিবি DSC নাম্বাৰটোৱে আজি মোক গণ্ডগোল লগাই দিলে চালা গেছ গাড়ীটোৱে সেই কালি পৰহি আহিব নোৱাৰিছিলে বুধবাৰে আহিব নোৱাৰিছিলে যোৱাকালি আহিলে চালা ইমান দিনতে কৰি থৈ দিয়া যোৱাকালি ৰাতিহে আহিছে 7টা বজাত নহয় মোক সেইটোৱে মোক বহুত দুখ লাগিলে আজিৰ দিনটো অলপমান ফূৰ্তি কৰিব যাম বুলি ভাবিছিলোঁ কিন্তু সেইটো কামেই নহ'ল মানে DSC নাম্বাৰে আজি গেছ গাড়ী আহিলে আনিব গ'ল তাতে লাগিলে বোলে গোটেই দিনটোৰ আধা বেলা লাগিলে সেইটো কাৰণে যাব নহ'লে দুখ লাগিছে তথাপিও ঘৰতে আৰু অলপ ঈশ্বৰৰ নামত প্ৰাৰ্থনাটো কৰি দিওঁ তথাপিও আৰু সেয়া দেখিলে নহয় আপোনালোকে কাপোৰযোৰ কেনেকৈ লাগিছে জনাব দেই কালাৰটো মোক কেনেকৈ লাগিছে সেইটো জনাব আকৌ